Osana bakhorua mure mohan mohile osokua tihi pote oise polisuta nasi mati lokalai huti oise সকলো টেনশন আজিৰ কাৰণে আজি বুলি নহয় এই মুহূৰ্তৰ কাৰণে এৰিয়া আমি আজি আমাৰ জুবিন দাক যেনেকৈ আছিলে এনেকৈ চাম আমি আসলতে এইকেইদিনৰ এনেকা ঘটনাৰ মাজতে পাহৰি গৈছিলোঁ জুবিন দা কেনেকুৱা আছিলে জুবিন দা ব্যক্তিজন কি বিচাৰিছিলে তেওঁ কেনেকৈ সমস্ত অন্ধকাৰৰ মাজতো পোহৰৰ এটা চাকি আছিলে যি নিজে জ্বলি হলেও সমাজক পোহৰাই ৰাখিছিলে বলা আমি জুবিন দাক মনত পেলাই অতীতৰ 2008 চনৰ 2008 হলে 2 বছৰ ইফালে যাব 10ৰ পৰা আকৌ ইফালে যাব তোমাৰ 2 বছৰ ইফালে 20 লৈকে 12 হ'ব 12 পৰা 25 লৈকে 17 52 পৰা যদি 17 মাইনাস কৰো তেতিয়া হলে 42 হ'বগে 42 হলে 35 35 বছৰ বয়সত তাৰমানে ডাইৰেক্ট 35 নহয় আৰু কিবা কিবি হিপাকে তো যাবই 35 বছৰ বয়সত তাৰমানে একদম ডেকা কালত পিক জুবিনদাৰ পিক সময় জুবিনদাৰ ফাংচন চাওঁ বলা মজা লাগি যাব মোৰ মন খুশ হৈ গৈছে কালি ভিডিঅ'ৰ লগৰজনে পঠিয়ালে এইটো প্লিজ আপলোড কৰ বুলি ক'লে ভিডিঅ'টো বহুত মজা আছে আৰু মই কালি অলপ চাইছিলোঁ বাট একেলগে চোৱা মজাই বেলেগ বলা চাওঁ ভগত গগৈ অসমৰ বিহু উজা হয় বিহুটি বিহু ভগৱানে যিমান জানে কোনো নাজানে এটা বিহুটি বিহু ষ্টাৰ্ট কৰিছোঁ মৰে মহন তিহি পতে কবলৈ পাহৰি গ'লো ইয়াত খগেন গগৈ খুৰাও আছে দুটা ডুৱেল কৰিছে বহুত মজা আছে কালি চালোঁ কালি 10 বাৰমান চালোঁ কিন্তু আজি আকৌ এবাৰ আৰু এইটো চাওঁতেই আপোনালোকৰ কাৰণেও দিবলৈ কাৰণে ৰেকৰ্ড কৰি ল'লোঁ ভাল আইডিয়া মনত আহিলে
বিহুটো পাৰফৰ্মেঞ্চ দেখিছে মাষ্ট মন খুশ হৈ গৈছে হ'ব আৰু ডিষ্টাৰ্ব নিদিওঁ আৰু চোৱা লাগিলে গম পালা 3:43 তাৰমানে ধৰি লোৱা এপ্ৰক্স 4 মিনিট কেনেকৈ পাৰ হ'ল পাত্তাই নাপালোঁ এইটো জুবিন দাৰ শক্তি ফাংচন এনেকুৱা মজা কৰি ৰাখে চোৱা না 4 মিনিট গুচি গ'ল পাত্তাই নাপালোঁ কেতিয়া কেনেকৈ 4 মিনিট টা বাই বাই হয়নে মজা লাগিলে এতিয়া দিনটোৰ কাৰণে এনাৰ্জেটিক হৈ গ'লোঁ এতিয়া কাম কৰাৰ মজা বেছি ভাল লাগিব বাই বাই গুড মৰ্ণিং